পোৱালি গাঁওখনৰ নাম ক নিমাজান অঁ তোৰ নামটো নমস্কাৰ মোৰ নাম জয়ন্ত বৰগোহাঁই অঁ বানপানীত আমি অঁ উঠি আছোঁ অঁ খাবলৈ না পোৱা লেট্ৰিন কৰিবলৈ না পোৱা অঁ ভাত পানী নাই নাই যেতিয়া পানী শুকাব তেতিয়া খাব পাৰিব চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা চাউল কেইটামান দিছিলে আৰু চিৰা দিছিলে সেইখিনি বেয়া বেয়া এতিয়া বহি চব ফুটি গ'ল নাই ঠিক আছে আমি আহিছোঁ তিনিচুকীয়া ডুমডুমাৰ পৰা আমি চৰকাৰৰ মানুহ নহয় দেই খালি আমি চৰকাৰক এই তোমাৰ ভিডিঅ'টো পঠিয়াম দেই আৰু তুমি আমাৰ চৰকাৰ আমাৰ মামা বুলি কোৱা নহয় হেমন্ত ছাৰক কি বুলি ক'বা কোৱা হিমন্ত ছাৰ আপোনালোকে আমাৰ ফালে এবাৰ চাবহি আমাৰ কি গতি হৈছে ধেৰ পানী হৈছে বানপানী তুমিয়ে দেখাই দিয়াচোন এবাৰ তুমি ঘূৰাই মেলি গোটেই দেখাই দিয়া মাকো দেখাই দিয়া তুমি এয়া বানপানী চাওক হেমন্ত ছাৰ কোৱা এয়া বানপানী চাওক এয়া আমাৰ মা এইখন চাওক আমাৰ ঘৰ এয়া চাওক গোটেই সাগৰৰ নিচিনা হৈ আছে বাই বাই তুমি লাষ্ট আৰু এটা